কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি হ'ব, কিমান শতাংশ হ'ব তাক লৈ আমি চাওঁ ভিডিঅ'টো শেষলৈ। কেন্দ্ৰীয় ডিএ বৃদ্ধিক লৈ কেন্দ্ৰীয় চৰকাৰে পালে এটা ভাল খবৰ। ডিএ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ। কেন্দ্ৰীয় কেবিনেটত এটা অনুমোদনৰ বাবে অপেক্ষাত আছে কেন্দ্ৰীয় কৰ্মচাৰীসকলে। চাওঁ আমি ভিডিঅ'টো শেষলৈ তেওঁলোকৰ কেন্দ্ৰীয় কমিটিৰ কি ক'লে ডিএক লৈ। বুধবাৰে মোদী চৰকাৰৰ মন্ত্ৰীসভা বৈঠক কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী মহল ভাত্তা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হ'ব বুলি সম্পূৰ্ণ আশা আছিল যদিও সেয়া হ'ব নোৱাৰিলে। হয় বন্ধুসকল, ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰা কথা আছিল কিন্তু সেয়া হ'ব নোৱাৰিলে। ইয়াৰ ফলত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ হতাশ হৈ পৰে। তথাপিও দীপাৱলীৰ পূৰ্বে মোদী চৰকাৰে ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে। তেওঁ এইলৈ আশা কৰি আছে কেন্দ্ৰীয় কৰ্মচাৰীসকলে দীপাৱলীৰ আগতে কিবা এটা বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে। অনুমান কৰা হৈছে যে এইবোৰে মোদী চৰকাৰে 4% ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিব। লগতে তেওঁলোকে উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএ কিমান শতাংশ হ'ব তাক লৈ এটা গুৰুত্বপূৰ্ণ কথা। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীক ডিএ 4% বৃদ্ধি কৰিব পাৰে। ইয়াৰ পিছত ডিএ 54%লৈ বৃদ্ধি পাব, যিটো এটা ডাঙৰ উপহাৰৰ দৰে হ'ব। কিন্তু বৰ্তমান কেন্দ্ৰীয় কৰ্মচাৰীয়ে লাভ কৰিছে 50% ডিএ সুবিধা। 25 অক্টোবৰৰ চৰকাৰে অনুমোদন দিব পৰা ডিএ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দীৰ্ঘদিনৰ অপেক্ষা অন্ত পৰিব বুলি তেওঁলোকে ধাৰণা কৰি আহিছে। তেওঁলোকৰ ডিএ 54% হ'ব যদি তেওঁলোকৰ 4% ডিএ বাঢ়ে। এই লৈ বহুতো আশাত আছে কেন্দ্ৰীয় কৰ্মচাৰীসকল। নেক্সট কৈছে কেন্দ্ৰীয় চৰকাৰে ডিএ বৃদ্ধিৰ তাৰিখ প্ৰকাশ কৰা নাই যদিও সংবাদ মাধ্যমেৰে বাতৰি কাকতে অক্টোবৰৰ শেষ সপ্তাহতে ভিতৰতে দাবী কৰিছে যে তেওঁলোকৰ ডিএ বৃদ্ধি হ'ব। 1 কোটি পৰিয়ালৰ ইয়াৰ লাভ পাব। সপ্তম দৰমহা আয়োগৰ তথ্য অনুসৰি বছৰত দুবাৰকৈ ডিএ বৃদ্ধি কৰা হয়। ইয়াৰ হাৰ 1 জানুৱাৰী আৰু 1 জুলাইৰ পৰা কাৰ্যকৰী বুলি গণ্য কৰা হয়, যিটো এটা ডাঙৰ উপহাৰৰ দৰে হয়। হয় বন্ধুসকল, কেন্দ্ৰীয় চৰকাৰৰ ডিএ তাৰিখ এতিয়াও বৃদ্ধি কৰা নাই, এতিয়াও প্ৰকাশ কৰা নাই ডিএ কিমান বৃদ্ধি কৰিব আৰু কেতিয়া বৃদ্ধি কৰিব এতিয়ালৈকে দিন ঘোষণা কৰা নাই। কিন্তু সংবাদ মাধ্যমৰ বাতৰি কাকতত ডিএ বৃদ্ধিক লৈ এটা দাবী কৰি আহিছে যে অক্টোবৰৰ শেষৰ সপ্তাহত অৰ্থাৎ দীপাৱলীৰ আগত কিবা এটা বৃদ্ধি হ'ব বুলি ঘোষণা কৰে। হয়, কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি যদি হয় আমি নিশ্চয় এটা ভিডিঅ' লৈ আহিম। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।